লেসন প্ল্যান কীভাবে লিখিব লাগে তার বিষয়ে আমি আলোচনা করিম। চলুন ভিডিওটা শুরু করা যাক। প্ৰথমতে তথ্য চিনাক্তকৰণ, তাৰপিছত আপোনাৰ লগৰ বিদ্যালয়ৰ নাম লিখিব লাগিব, শ্ৰেণী কোন ক্লাছৰ আপুনি কি লেসন প্ল্যান বনাব তাক, ছাত্ৰ ছাত্ৰীৰ সংখ্যা, সময় আৰু দিনাংক দিলে। তাৰপিছত বিষয় লিখিব লাগিব, কি বিষয়ত কৰিব, মই পৰিৱেশ বিষয় অধ্যয়নত কৰিম। পাঠ্যৰ নাম লিখিব, পানী পাঠ্যপুথি কি পাঠ্যপুথিৰ পৰা আপুনি পঢ়াব, আমি আৰু আমাৰ পৰিৱেশ আমাৰ শিক্ষকৰ নাম আপোনাৰ যি নাম হয় তাতে দিয়ক। প্ৰথমতে লিখিব সাধাৰণ উদ্দেশ্য বুলি, মোৰ ধাৰণা মতে মই দিছোঁ এইবিলাকে। আমাৰ পৰিৱেশত উপলব্ধ পদাৰ্থৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰাব লাগে। তারপরে পরিবেশ সম্বন্ধে শিক্ষার্থীর সজাগতা বৃদ্ধি করা হয়। পানির প্রয়োজনীয় সম্পর্কে ছাত্রছাত্রীসকলক শিক্ষার্থীসকলক অৱগত কৰা। তাৰপৰা সাধাৰণ সঁজুলি কি লাগে আৰু বিশেষ সঁজুলি দিলে হ'ল। তাৰপিছত প্ৰস্তাৱনা লিখিব লাগিব। প্ৰথমতে স্থল লিখিব লাগিব, পূৰ্ব অনুমান মানে ছাত্ৰসকলে কি অনুমান কৰিছে এইবিলাক লিখিব। শিক্ষকৰ কাৰ্যাৱলী লিখিব, মই পঢ়ি নিদিওঁ। আৰু শিক্ষাৰ্থীৰ কাৰ্য মানে শিক্ষাৰ্থীক প্ৰশ্ন কৰিব আৰু সুধিব, এইটো উপস্থাপনা হ'ল। তারপরে আসিব উপস্থাপনাত স্থল লিখিব, শিক্ষাবিন্দু মানে কিসৰ বিষয়ে আপুনি পঢ়াব, বিশেষ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক বিশেষ উদ্দেশ্য মানে বুজাই দিব এইটো, আৰু শিক্ষকৰ কাৰ্যাৱলী এইবিলাকে পঢ়াই দিব। শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু হ'ল এইটো পঢ়াই দিব আৰু আপুনি লিখিব। আৰু সমাপ্তিকৰণত লিখিব স্তৰৰ শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী, মানে আপুনিতো পঢ়ালে শিক্ষাৰ্থী বুজি পালে নে নাপালে এইবিলাক লিখি দিলে হ'লে আপুনি চাই ল'ব আৰু বুজিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আপোনাক PDF ফাইল লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।